হয়তো এতিয়া তোমাৰ বাবে পাহৰণিৰ গৰ্ভত। মই পিছে পাহৰা নাছিলোঁ। তোমাৰ অনুৰোধ ৰক্ষা কৰি আজি সোঁৱৰণিৰ পাতনি মেলিছোঁ। সোঁৱৰণিৰ পাতনিৰ আঁত ধৰিয়ে তোমাৰ নামেৰে আজি একলম লিখিছোঁ। এই যে প্ৰতিটো দেওবাৰে মোলৈ কল কৰি সোধা, কেনে আছা, কি কৰিছা, মোৰ ভাল লাগে। ব্যস্ততাৰ মাজতো সময় উলিয়াই প্ৰতিটো দেওবাৰে কল কৰি যে সপ্তাহটো কেনেকৈ পাৰ কৰিলা বুলি মোৰ ব্যস্ততাৰ লিষ্টখন লোৱা, মোৰ ভাল লাগে। ভাল লাগে তুমি পাৰ কৰা সময়বোৰৰ কথা, তোমাৰ ৰখাল আড্ডাবোৰৰ কথা যেতিয়া কোৱা। এই যে কংক্ৰিটৰ নগৰখনৰ পৰা গাঁৱৰ নিভাঁজ মৰম বিচাৰি গাঁৱলৈ ঘূৰি অহাৰ সময়ত মোলৈ কল কৰা আৰু যে কোৱা, ঐ আমাৰ এইফালে আহিবি নেকি, আহিলে কবি, লগ কৰিম, বহুত দিন হ'ল লগ পোৱা নাই। ভাল লাগে মোৰ। ব্যস্ততাৰ মাজতো সময় উলিয়াব নোৱাৰি যদি মই যাব নোৱাৰোঁ, বেয়া যে নোপোৱা, মোৰ ভাল লাগে। স্বাৰ্থপৰ মানুহবোৰৰ মাজত থাকিও সময় উলিয়াই মোক যে কেনেকৈ আছা বুলি খবৰ কৰা, মোৰ ভাল লাগে। তোমাৰ মোৰ মাজত বিশেষ একো নাই না, ভুল হ'ব। এক আবেগৰ টান আছে। এৰা, আবেগেইটো হ'ব। বন্ধুত্বতকৈ আৰু ভাল আবেগ কি লাগে? এই যে মাজে মাজে তুমি কোৱা, তোৰ দৰে ভাল বান্ধৱী এজনী হেৰুৱাব নিবিচাৰোঁ মই, মোৰ ভাল লাগে। সকলোতকৈ ওপৰত থকা সম্পৰ্কটোৰ নামেই বন্ধুত্ব নহয় জানো?